হে গাইজ হোৱাটছএপ কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভালে আছা তো আজি জানি ল'ম দীপলিনা ডেকাৰ নতুন পত্নী কোন হ'ব তো ভিডিঅ'ৰ যেতিয়া সকলোখিনি কথা জানিব লাগিব তো ভিডিঅ'টো শেষলৈকে চাব দীপলিনা ডেকাই দুদিন আগতে এইখন ফটো প'ষ্ট কৰিছিল এইখন ফটো প'ষ্ট কৰাৰ লগে লগে আমি কোন হ'ব পত্নী সেইটো কথা মই জানো কিন্তু কোন সেইটো কথা জনাৰ আগতে আমি সেই ফটোকপিৰ তলৰ ধুনীয়া ধুনীয়া কমেণ্টছ বক্সবোৰ আমি চাওঁ আহক সকলোৰে মতে লুৰিণজ্যোতিৰ হাততে সেই আঙুঠিটো আছে সেইহেতুকে চবেই উলিয়াইছে যে লুৰিণজ্যোতি গগৈ হ'ব কি হয় কি নহয় পিছতে জানিম যদি লুৰিণজ্যোতি গগৈ হয় পিছত আমি চাগে টুইটাৰ या ফেচবুকৰ জৰিয়তে আমি জানিম তো ইমান সম্ভৱ নহয় জনাটো লুৰিণজ্যোতি গগৈ ইনষ্টাগ্ৰামত গৈ ফটো আপলোড কৰিছিলে কেইদিনমান আগতে যোনটো সোঁ হাতত আঙুঠিটো আছে যোনটো দীপলিনাৰ হাতত ধৰা আছে ছেম একে দেখাইছে তো এইটোৱে চাবিত হয় যে লুৰিণজ্যোতি গগৈ হ'ব বুলি তো ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ভাল ভাল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই থেংক ইউ জয় অসম ধন্যবাদ